নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি বনাম পালেং শাক, আলু আৰু মটৰৰ চব্জি। পালেং শাকটো আমি সকলোৱে ভাজি বনাই খাওঁ, পালক শাকেৰে মানে পনীৰ বনাই খাওঁ, এইবিলাক খোৱা দেখিছে। কিন্তু আজি এটা অলপ বেলেগ ধৰণেৰে পালেং শাক বনাম। এয়া মই ঘৰৰ পালেং শাক লৈছোঁ, এইখিনি অলপ সৰু সৰুকৈ কাটি ল'ম। এয়া মই মটৰ লৈছোঁ, কেঁচা মটৰ। এয়া অলপ আলু লৈছোঁ, অলপ বিলাহী কাটি লৈছোঁ। এয়া পিঁয়াজ আৰু এটা কেঁচা জলকীয়া লৈছোঁ আৰু অলপ আদা নহৰু বটা লৈছোঁ। এতিয়া আমি প্ৰথমতে পালেং শাকখিনি সৰু সৰুকৈ কাটি ল'ম। এয়া আমি পালেং শাকখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া আমি বনাবলৈ আৰম্ভ কৰিম। এয়া কেৰাহীত অলপ মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হ'লে ইয়াত কেইটামান পাঁচফোৰণ দি দিছোঁ। কেঁচা জলকীয়াটো দুফাল কৰি দি দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। কাটিম। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই এয়া কাটি থোৱা আলুখিনি আৰু এয়া মটৰখিনি ইয়াতে দি দিছোঁ, দি অলপ লৰাই দিম। আলু আৰু মটৰখিনি 2-3 মিনিটমান এনেদৰে লৰা হোৱাৰ পিছত ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু ইয়াত মই এতিয়া নিমখ দি এইখিনি অলপ সিজিবলৈ থৈ দিম। এয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, দি এইখিনি অলপ 5 মিনিটমান সময় এনেদৰে লৰা হোৱাৰ পিছত এইখিনি মই অলপ সিজিবৰ কাৰণে থৈ দিম। এনেদৰে 5 মিনিটমান লাৰি উঠাৰ পিছত আপোনালোকে দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াত মছলাখিনি দি দিম। মই ইয়াতে অলপ আদা নহৰু দি দিছোঁ। অলপ হালধি দি দিছোঁ। অলপ জিৰা আৰু ধনিয়াৰ গুড়ি দি দিছোঁ। বেলেগ মছলা মই আৰু ইয়াত একো নিদিওঁ। এতিয়া মই এইখিনি অলপ সময় লাৰি দিম, মছলাখিনি যাতে ভালদৰে মিক্স হৈ যায়। এনেদৰে 2 মিনিটমান সময় মছলাখিনি ভালদৰে মিলি যোৱালৈকে লাৰি থাকিম। এয়া ধুনীয়াকৈ মছলাখিনি মিক্স হৈ গৈছে। এতিয়া ইয়াত মই পানী অলপ দি আলুখিনি যাতে সিজি যায় তাৰ কাৰণে অলপ পানী দি অলপ সময় ঢাকনিখন মাৰি থৈ দিম। ইয়াতে সিজিবলৈ বেলেগ একো নাই, মটৰ আৰু বিলাহীটো সিজিয়ে গৈছে। আলুখিনি সিজিবৰ কাৰণে অলপ পানী দি এতিয়া এখন ইয়াত ঢাকনি মাৰি ৰাখি থ'ম 10 মিনিটমান সময়। এয়া দেখিছে ধুনীয়াকৈ উতলি আছে। এইখিনি আমি এতিয়া ইয়াতে উতলি থাকোঁতে কাটি লোৱা পালেং শাকখিনি ইয়াতে দি দিম আৰু অলপ এইখিনি মিক্স কৰি দি আকৌ ইয়াতে ঢাকনিখন লগাই উতলিবলৈ ৰাখি দিম। এয়া দেখিছে পানী কমি গৈছে। এতিয়া আমি ইয়াৰে 2 আলু ভাঙি দিম। গোটেই ভাঙি নিদিব, কেইটুকুৰমান ভাঙি দিব আৰু কেইটুকুৰমান এনেকৈ ৰাখি থৈ দিব। এয়া আমাৰ পালেং শাক, আলু, মটৰৰ চব্জি
হৈ গ'ল। আমি সদায়তো ভাজি পালেং শাকেৰে পনীৰ খাই থাকোঁ। এনেদৰে আপোনালোকে বনাই খাবচোন, বিৰাট সোৱাদ হয় খাবলৈ। আৰু বহুতেই মানে এইটো সকলোৰে লগত খাব পাৰি, ভাতৰ লগতো খাব পাৰি, ৰুটিৰেও খাব পাৰি। আপোনালোকেও বনাব আৰু কেনেকুৱা হৈছেনো বনাই খাই আমাক কমেণ্টত জনাব।